হেল্ল' গাইজ, মই আজি আপোনালোকৰ মাজত MJ ব্লগ আৰু MJ ব্লগ চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি যাই আছোঁ এখন বিহু চাব, আৰু বিহুখন যে চাব যাম, বিহুখন মানে বেলেগ জেগাৰ নহয়, আমাৰ ইয়াতে ভেল্লাত পাতিছে। আজিও আছে, অহাকালিও আছে, দুইদিনৰ কাৰণে পাতিছে। আজি মুকলি বিহু হ'ব, অহাকালি মানে ছিংগাৰ আনিব, আৰু গতিকে 2 দিনৰ প্ৰগ্ৰেম কৰিছে। আমি আজি মানে মই বিহু চাব যাম ভাবিলোঁ। মইতো চামেই, মই চোৱাৰ লগতে আপোনালোককো মানে এটা ভিডিঅ' বনাই দিওঁ, সেইটোৰ কাৰণে ভাবিলোঁ একেলগে মানে বিহু চাব যোৱাৰ লগত ভিডিঅ' এটা বনাম বুলি। গতিকে যাওঁ, যিমান পাৰোঁ আপোনালোকক মই দেখাম, মানে ভিডিঅ'টো যিমানখিনি পাৰোঁ বনাই পেলাই দেখাম, আৰু আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু আৰু এইখন ফিল্ডৰ আগত মানে বেনাৰ মাৰি দিছে ইয়াতে সদৌ অসম গৰিয়ামৰীয়াৰ পৰা। আৰু মই আহি এনেকৈ বিহু মঞ্চ পালোঁ, আৰু এনেকৈ বিহু মঞ্চৰ মানে চাৰিওফালে এনেকৈ মানুহবিলাকে মানে থিয় হৈ আছে চাব। আৰু এতিয়া মানে এনেকৈ বিহু আৰম্ভণি পাতি দিলে তোমাক নালাগে মৰম চেনে নাথাকে যায় চেলেং বাখৰ পোৱালি গাছৰে চলং চেলেং বাখৰ জাজিৰ নিজৰা পাৰ। এতিয়া বিহুতলিত মানে নামি গৈছে বাৰেৰহণীয়া পাৰ্টি। এতিয়া আমি বাৰেৰহণীয়া পাৰ্টিৰ মানে মিউজিক চাম, লগতে ডেন্সো আছে, ডেন্সো চাম। মই আজি মানে বিহু চাব আহিছিলোঁ, আৰু লগতে ময়ো বিহু চালোঁ, আৰু আপোনালোকৰ লগত যিখিনি পাইছোঁ মানে দেখাইছোঁ। আৰু কথা কি ওপৰত মানে এতিয়া শেষে হ'ব, শেষ হোৱাৰ আগতে অলপ চলপ কিবা কিবি আছে, ইমানখিনি আৰু নেদেখুৱাই ইয়াতে মানে এতিয়া শেষ কৰিম। আৰু যিখিনি দেখালোঁ মানে গোটেইখিনি চোৱাৰ ভিতৰত মানে আটাইতকৈ মোৰ বেছি ভাল লাগছে মানে যিটো বাৰেৰহণীয়া মানে পাৰ্টি আহিছিল, সেইটো পাৰ্টিৰ যিটো আপোনাৰ মানে বাঁহী বজোৱা বেণ্ড আছিল, মানে যিজনে মানে বাঁহী বজাইছিল, তেওঁক আৰু মানে বহুত বেছি ভাল লাগিছে। তেওঁৰ আচলতে বহুত কষ্ট হৈছে, চব পাৰ্টিৰ ভিতৰত মানে মেইন বাঁহী বজাটোৰ মানে তেওঁৰ বেছি কষ্ট হয়। যি হওক, বিহুখন চাই পেলাই ভাল লাগিল। আজি আপোনাৰ মুকলি বিহু আছিল, আৰু অহাকালিও আছে। অহাকালি আপোনালোক যদি মই পাৰোঁ মানে দেখাবলৈ চেষ্টা কৰিম। অহাকালি ছিংগাৰ আছে, কিবা আছে, এনেকুৱা সাংস্কৃতিক সন্ধিয়া আছে, দেখাবলৈ চেষ্টা কৰিম। আজি মুকলি বিহু আছিল, মুকলি বিহু চালোঁ, আপোনালোককো দেখালোঁ।
থৈ দিব ধন্যবাদ।